হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি আমি যাবলৈ ওলাইছোঁ এখন সত্ৰলৈ, আমাৰ গোটেই ঘৰৰ পৰিয়ালটোৱে। আৰু এইটো গাড়ী দিব নাপাই কান্দি আছে। আৰু আমি ওলালোঁ, ঘৰৰ পৰা ওলাই মেলি আধা ঘণ্টামান লাগিলে, আহি পালোঁ ঢেকীয়াজুলিৰ ওচৰতে থকা শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ। আৰু সেৱা এটা কৰি ধুনীয়াকৈ ভিতৰৰ ভাগলৈ সোমালোঁ। আগতেও এবাৰ এইখন সত্ৰলৈ আহিছোঁ, বহুত বেছিয়ে ভাল লাগে আৰু ওচৰৰ পৰিৱেশটোও বহুত ধুনীয়া। আমি ভিতৰলৈ গ'লোঁ আৰু দেখিলোঁ ভকতসকলে সকলোখিনি পূজাৰ যা যোগাৰ কৰি আছে তেওঁলোকৰ, আৰু আমিও লৈ যোৱা সকলোখিনি যোগাৰ দিলোঁ। এইজনী আকৌ হৈছে বাৰ শাহুমা, ভিতৰত আকৌ প্ৰসংগ কৰি আছে। সকলোখিনি হৈ গ'ল আৰু এয়া প্ৰসাদটো বিলালে, ক্ষীৰো দিছে, লগত এজন ভকতে বিলাই আছে। আৰু গোটেইকেইজন ভকতকে সেৱা কৰি শেষত ঘৰলৈ বুলি ওলালোঁ। আৰু আহি থাকোঁতে চাওকচোন, জয় শ্ৰীৰাম, ৱাও কি ধুনীয়া। সন্ধিয়াৰ পৰাই পূৰা ৰেলী কৰাৰ ষ্টাৰ্ট কৰিলে, বহুত বেছিয়ে ভাল লাগিল চাই। আৰু আমিও এনেকৈ ঘৰলৈ আহিলোঁ।